আজি আমি আলোচনা কৰিম অসম টেটত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন। 1 নম্বৰত আছে অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জন ধ্বনি কেইটা? অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জন ধ্বনি 21টা। ব্যঞ্জন বৰ্ণ আৰু ব্যঞ্জন ধ্বনিৰ মাজত পাৰ্থক্য আছে। অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জন ধ্বনি হ'ল 21টা। দুই নম্বৰত আছে ৰান্ধনী শব্দটোৰ পুংলিংগ কি? ৰান্ধনী শব্দটোৰ পুংলিংগ হ'ল ৰান্ধনী। ইয়াত কেৱল মাত্ৰ নদ দীৰ্ঘিকাৰ আৰু নদ হ্ৰস্বইকাৰৰ মাজত পাৰ্থক্য আছে। নদ দীৰ্ঘিকাৰ থাকিলে এইটো হ'ব স্ত্ৰীলিংগ আৰু নদ হ্ৰস্বইকাৰ থাকিলে এইটো হ'ব পুংলিংগ।